বৰ্তমানৰ ৰাতি 11টা বাজিছে তো আমাক কমপ্লিট আৰু আমি এইফালে কৰি আছোঁ পেইণ্টিং আৰু বতাহ চাওক বতৰ কেনেকুৱা হৈ আহিছে ছবিৰ মাজতে এক পাৰ্টি চবেই ম'ম' পাৰ্টি ৰুম আছে আৰম্ভ হৈছে পলপটো আশা কৰি চব ভালে আছে আজি হৈছে পাৰ্ট 6 ৱাল পেইণ্টিঙৰ তো আজি ফাইনেল পাৰ্ট বুলি ধৰিব পাৰে তো আজি কমপ্লিট কৰিবলৈ চাম যিমান পাৰোঁ কালি অলপ সময় হ'ল কালি সন্ধিয়া হৈ গ'ল আপোনাৰ কাছে ভিডিঅ'টো চাই পেলাই গম পাইছে কালি 6টা 6:30 মানত ঘৰ পাইছোঁহি কোনো 5:40 মানলৈকে আমি পেইণ্টিঙে কৰিছোঁ ৱাল পেইণ্টিং তো আজি কমপ্লিট কৰিবলৈ চাম কাৰণ আজি 6 তাৰিখ কালি 7 তাৰিখ হ'ব তো কালি হীৰক জয়ন্তী ষ্টাৰ্ট হ'লেই আৰু তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব ৱাল পেইণ্টিংখন কালিলৈকে আজিতো ফাইনেল কৰিম আৰু তো ব'লক তো আজি দেৱাজিতে ষ্টাৰ্ট কৰি দিলে আহি পেলাই দেখিছে ইয়াৰ বাউণ্ডাৰী মই ষ্টাৰ্ট কৰিছোঁ তেওঁ সমজল অহা নাই ৰিটেইলাৰ মানুহ ৰিটেইলাৰ আহিব এইফালে চুৰকেইটাকে লাগি আছে বেঞ্চ চুৰ কৰিলে বাছ এলত চুৰ কৰিলে আজি ষ্টাৰ্ট কৰি দিওঁ এইটো চাওক আমি আঁকিছিলোঁ শিলগুটি এতিয়া ক্ৰক্সৰ নিচিনাহে গৈছেগৈ চেপটো পাইছে ক্ৰক্স হৈছেগৈ শিলগুটি গৈ পেলাই এয়া ফকতীয়া ঘাঁহখিনি হৈ আছে নাই লাহে লাহে এনেকৈ কিবা খেলাই চেলাই দিলেগৈ এটা শিলগুটি ৰূপ ল'বগৈ বাৰু মই প্ৰ' আৰ্টিষ্ট নহয় কৰি দিম বাৰু এইবিলাক এয়া চাওক লাইট চাইট নাই চব মাৰি গ'ল এইফালে গান চাই আছে বাৰু এই কপিয়াই নাই এয়া কৰিছে না ৰং শেষ হ'ল আকৌ ৰাতি ৰং কিনিবলৈ আহিছোঁ এতিয়া গোটেই আন্ধাৰ কুসুমতলা চেণ্টাৰত এয়া বৰ্তমান শিলটো হৈছেগৈ যে ৰাতি পূৰা জিলিকি গৈছে যে শিল লগা নাই বাৰু কিন্তু শিলিছে লাগিছে খালী চকুৰে কেমেৰাত নাহিব পাৰে তেনেকুৱা তো আৰু হৈছেগৈ লাহে ধীৰে সেইফালে আপোনালোকে ফুল আঁকি আছে ইহঁতে মই এইফালে আঁকিম এতিয়া ষ্টাৰ্ট কৰিম ফুলৰ কাৰণে তো 8টা বাজিলে এতিয়া তো 9:30 10টালৈকে আকৌ পিছত ঘৰ যাম বাৰু ছবিৰ মাজতে এক পাৰ্টি চবেই ম'ম' পাৰ্টি মেগাজিনৰ কাম আমাৰ 9:30 ম'ম' আৰু আমি এইফালে কৰি আছোঁ পেইণ্টিং আৰু বতাহ চাওক বতৰ কেনেকুৱা হৈ আহিছে আৰু এইফালে প্ৰথম চলি আছে কাইলৈ ভাওনাৰ কাৰণে আৰু ইয়াত পেইণ্টিং চলি আছে এইফালে দুজনে কৰি আছে তো বতৰটো বহুত বেয়া হৈ আহিছে কি হয় বৰষুণ আহিলে শেষ আৰু এইবিলাক চব পলপ আৰু পাছে লাগেচোন সময় নাই কৰিব লাগিব তোমালোকে কোৱাচোন অকণ ভাগৰে গৈছে কৰি গাহৰি নাই শিলেই নাই চেণ্ডেল নাই আবে কওকচোন এইটো শিলৰ নিচিনা লাগিছে নাই এইটো দূৰৰ পৰা চাওক শিলৰ নিচিনা লাগিছে নাই কি লৈছে ভাই মই কৈছোঁ ভাল নহ'লে কওকচোন আপোনালোকে আৰু খানা পিনে কলেজতে হৈ গৈছে সময় নাই বৰ্তমানৰ ৰাতি 11টা বাজিছে তো আমাক কমপ্লিট হৈছেগৈ আৰু বহুতখিনি দিবলৈ থাকিলে এতিয়া সময় নাই কাৰণে ইমানতে সামৰি দিলোঁ তো এনেকুৱা লেক্স এটা আহিছে তো ষ্টেজটো হৈ গ'ল তো ষ্টেজত ফটো কেমেৰা থ'মগৈ তো আজিলৈ ভিডিঅ'টো ইমান নাখানে বোলে বাই বাই টাটা চি ইউ তো কেনেকুৱা লাগিলে কমেণ্টত জনাব